নমস্কাৰ আসাম মিনহাজ ইউটিউব চেনেল চাই থকাৰ বাবে ধন্যবাদ। আজি 5 ছেপ্টেম্বৰ এই মুহূৰ্তত দিব লৈছোঁ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো খবৰ। বিজেপি হৈছে ভোট চোৰ। এই মন্তব্যৰে বিধানসভাত গৰজি উঠিছে কংগ্ৰেছ। বিধানসভাৰ পৰা উলিয়াই দিয়া হ'ল এগৰাকী বিজেপি বিধায়কক। পশ্চিমবংগ বিধানসভাত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। টিএমচি আৰু বিজেপি বিধায়কৰ মাজত মাৰপিটৰ ঘটনা। বিধানসভাৰ পৰা উলিয়াই দিয়া হ'ল এগৰাকী বিজেপি বিধায়কক। বিজেপি বিধায়ক শংকৰ ঘোষক গতিয়াই বাহিৰ কৰা হ'ল। জয় শ্ৰীৰাম ধ্বনি দি উত্তাল কৰিছিল বংগৰ বিধানসভা। বিশেষ বিধেয়কক লৈ মমতাৰ ভাষণৰ সময়তে এই কাণ্ডটো সংঘটিত হৈছে। মমতাই বিজেপিক ভোট চোৰ আখ্যা দি কৰিছিল আক্ৰমণ। বিজেপিক বিদায় দিয়াৰ হুংকাৰ দিছিল বিধানসভাত। মমতাৰ ভাষণৰ বিৰোধিতা কৰিছিল বিজেপিয়ে। তাৰ পাছতেই উত্তপ্ত হৈ পৰে পশ্চিমবংগৰ বিধানসভা। টিএমচি বিধায়ক জঁপিয়াই পৰে বিজেপি এগৰাকী বিধায়কৰ ওপৰত। বঙালী সুৰক্ষা আইনৰ বিৰোধিতা কৰিছিল বিজেপিয়ে। বঙালীৰ প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত অন্যায় কৰিছে বিজেপিয়ে। মোদী চৰকাৰে বঙালীৰ ওপৰত শোষণ চলাইছে। সমগ্ৰ দেশৰ পৰা আঁতৰাই পঠাব লাগে বিজেপিক। মমতাৰ উদ্দাত্ত ভাষণৰ পিছতে ৰণক্ষেত্ৰলৈ পৰিণত হয় বংগৰ বিধানসভা। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়। কেন্দ্ৰ আৰু ৰাজ্যলৈ উত্তৰ বিচাৰি পত্ৰ প্ৰেৰণ। অবৈধ বাংলাদেশীক লৈ কঠোৰ নিৰ্দেশনা সৰ্বোচ্চ ন্যায়ালয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক উত্তৰ দিয়া নিৰ্দেশ প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। বাংলাদেশী বিতাড়নক লৈ অযথা কিয় পলম হৈছে? সন্দেহৰ ভিত্তিত কিয় দীৰ্ঘদিনে ডিটেনশ্যন কেম্পত ৰখা হৈছিল? যদি বাংলাদেশী হয় কিয় কৰা হোৱা নাই পুছবেক? মাহ ধৰি ডিটেনশ্যন কেম্পত কিয় ৰখা হয়? দুসপ্তাহৰ ভিতৰত বাংলাদেশলৈ পঠাব লাগে অবৈধ অনুপ্ৰৱেশকাৰীক। সীমান্ত চিল কৰি কিয় লোৱা নাই কঠোৰ ব্যৱস্থা? কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যে এই প্ৰশ্ন উত্থাপন কৰিছে সৰ্বোচ্চ ন্যায়ালয়। বাংলাভাষী প্ৰব্ৰজনকাৰী নিৰ্যাতনক লৈ সৰব হৈ পৰিছে ন্যায়ালয়। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমানে হিন্দুক এৰি দিয়ক জ্ঞানবাপী আৰু শ্বাহী মছজিদ। কাশী মথুৰাত মছজিদৰ দাবী উত্থাপন কৰিব নালাগে মুছলমানে। এই দাবী উত্থাপন কৰিছে RSS প্ৰধান মোহন ভাগৱতে। তেওঁ মন্তব্য কৰি কয় যে হিন্দুৰ সভ্যতা সংস্কৃতি জড়িত আছে কাশী আৰু মথুৰাত। কাশী আৰু মথুৰা মছজিদৰ ভূমি স্বইচ্ছাৰে হিন্দুক দিব লাগে। হিন্দু মানসত কাশী মথুৰা অযোধ্যাৰ মহত্ব আছে। ভগৱান ৰাম আৰু কৃষ্ণৰ জন্মভূমি আছিল মথুৰা অযোধ্যা। মুছলমান সমাজলৈ এই বিশেষ আহ্বান জনাইছে RSS প্ৰধান মোহন ভাগৱতে। জ্ঞানবাপী শ্বাহী মছজিদত নিজৰ দাবী উত্থাপন কৰিব নালাগে মুছলমানে। হিন্দুৰ বাবে মুছলমানে এৰি দিয়ক কাশী আৰু মথুৰাক। দিব লৈছোঁ ৰাজ্যৰ লাখ লাখ মহিলালৈ এটা ভাল খবৰ। কেৱল 15,000 টকা নহয়, এইবাৰ প্ৰদান কৰা হ'ব 40,000 টকা। এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। তাৰে 20,000 টকা দিব ৰাজ্য চৰকাৰে আৰু আন 20,000 টকা সুদবিহীনভাৱে বেংকে প্ৰদান কৰিব মহিলাক। অসমৰ 19,000 সখীক প্ৰদান কৰা হ'ব চৰকাৰৰ এই ধনৰাশি। প্ৰতিগৰাকী সখীক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। পূৰ্বে অৰুণোদয়ত নাম নথকা সকলোকো কৰা হ'ব অন্তৰ্ভুক্ত। ইয়াৰ লগতে গেছ কিনিলেও প্ৰদান কৰা হ'ব অতিৰিক্ত 250 টকাকৈ। অৰুণোদয়ৰ বাবে আবেদন কৰিবলৈ আপুনি যাব নালাগে কোনো DC ওচৰলৈ। ডাইৰেক্ট ফৰ্ম ফিল আপ কৰি আমালৈ পঠাই দিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা খবৰ। এইবাৰ বিজেপি চৰকাৰক ভোট নিদিওঁ বুলি হুংকাৰ প্ৰদান কৰিছে হিন্দুৱে। চৰকাৰৰ বিৰুদ্ধে শ শ লোকৰ প্ৰতিবাদ। নিৰ্বাচনত হিন্দু বঙালীয়ে 100% ভোট দিছিল বিজেপিক। 100% ভোটৰ বাবেহে অসমত বিজেপি চৰকাৰ আহিছে। ইচ্ছা কৰিলে হিন্দু বঙালীয়ে চৰকাৰ বনাবও পাৰে আৰু ইচ্ছা কৰিলে গাড়ীৰ পৰা চৰকাৰক উৎখাত কৰি দিব পাৰে বুলি মন্তব্য কৰিছে একাংশ প্ৰতিবাদকাৰী হিন্দুৱে। ইয়াৰ প্ৰমাণ অনাগত BTC নিৰ্বাচনত আমি দিম। ৰাজবংশী আৰু গোৰ্খাৰ ভোটাৰৰ সমস্যা সমাধান হ'ল, কিন্তু হিন্দু বঙালীক কৰা হ'ল বঞ্চিত। ইয়াকে লৈ এতিয়া জাঙুৰ খাই উঠিছে বঙালী ফেডাৰেশ্যন। অসমত বিজেপি চৰকাৰ হিন্দু বঙালীয়ে আনিছে। BTC নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে কাম কৰিম। ইয়াৰ বাবে আমি সকলো হিন্দু বঙালী এক হৈছোঁ। অসমৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনৰ আগত হিন্দু বঙালীৰ ভোট পাবলৈ মিঠা কথা কয়। 2024 নিৰ্বাচনত বিজেপিক প্ৰত্যুত্তৰ দিম। গোচৰ প্ৰত্যাহাৰ নকৰিলে প্ৰতিশোধ লোৱাৰো হুংকাৰ। এই মন্তব্যৰে এতিয়া সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিবাদ। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। পুনৰ উচ্ছেদিতৰ শিবিৰত হ'ব উচ্ছেদ। প্ৰশাসনে বান্ধি দিলে 15 দিনৰ সময়সীমা।
43টা পৰিয়ালত কৰা হ'ব উচ্ছেদ 3 বছৰ পূৰ্বে হোৱা উচ্ছেদৰ পিছতেই একাংশ লোকক প্ৰশাসনে দিছিল আশ্ৰয় বৰ্তমান তেওঁলোকক পুনৰ দিয়া হৈছে উচ্ছেদৰ জাননী ঘোষণা কৰা হৈছে বেদখলকাৰী ৰূপে চৰকাৰ আৰু জিলা প্ৰশাসনে তেওঁলোকক থাকিবলৈ দিয়াৰ পিছতো তেওঁলোক কেনেকৈ বেদখলকাৰী হ'ব উচ্ছেদিত আটাইকে চৰকাৰে পুনৰ সংস্থাপন ব্যৱস্থা কৰক 3 বছৰে আমাক আশ্বাস দি এতিয়া বিশ্বাসঘাতকতা কৰিছে চৰকাৰে দিবলৈছো আন এটা খবৰ আপুনি 5 লাখ টকা বিনিয়োগ কৰিলে পাব 15 লাখ টকা ডাকঘৰত মুকলি হ'ল এটা বিশেষ আঁচনি ভাল ভৱিষ্যতৰ পৰা টকা জমা কৰাৰ প্ৰয়োজন প্ৰতিগৰাকী পিতৃ-মাতৃয়ে সন্তানৰ ভৱিষ্যত সুৰক্ষিত হোৱা বিচাৰে ইয়াৰ বাবে টকা বিনিয়োগ কৰিবলৈ বহু ব্যৱস্থা গ্ৰহণ কৰে বহুতে সন্তান জন্ম হোৱাৰ লগে লগে PPF RD সুকন্যা আদি আঁচনিত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰে মুঠতে বহুতে বিভিন্ন ধৰণৰ আঁচনিত বিনিয়োগ কৰা দেখা যায় কিন্তু বহুতে নাজানে বহু আঁচনিৰ বাবে ইয়াৰ উপৰি কোনটো আঁচনি কিমান সুৰক্ষিত হ'ব তাক লৈও প্ৰশ্ন থাকে পিছে পোষ্ট অফিচত এনে এক আঁচনি আছে যিয়ে আপোনাক এই চিন্তাৰ পৰা সকাহ দিব সময়ৰ সৈতে এই আঁচনিৰ অধীনত আপুনি ভাল ৰিটাৰ্ণ পাব বিশেষ কথা এই যে আঁচনিৰ সমীপত 5 লাখ টকা বিনিয়োগ কৰিলে 15 লাখ টকা লাভ কৰিব আঁচনিৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ'ল 5 লাখ কেনেকৈ 15 লাখ হ'ব আপুনি যদি এবাৰৰ বাবে বিনিয়োগ কৰাৰ কথা চিন্তা কৰিছে তেন্তে পোষ্ট অফিচৰ টাৰ্ম ডিপজিট আঁচনি অৰ্থাৎ স্কিম ভাল বিকল্প হ'ব পাৰে এই আঁচনিক আপুনি 5 বছৰৰ FDৰ 7.5% সুতৰ হাৰ পায় যিটো বেংকৰ FDতকৈ বহু বেছি এই আঁচনিৰ অধীনত আপুনি যদি 5 লাখ টকা বিনিয়োগ কৰে তেন্তে 5 বছৰৰ পাছতে মেচিউৰিটিৰ পৰিমাণ 7,24,974 টকালৈ বৃদ্ধি পাব এই ধন উলিয়াব নালাগে ইয়াক পুনৰ 5 বছৰৰ বাবে থৈ দিয়ক অহা 5 বছৰত আপুনি 7,24,974 টকাৰ ওপৰত 5,51,175 টকা অতিৰিক্ত সুদ পাব আৰু আপোনাৰ ধনৰাশি 10,51,175 টকা হ'ব পাছত আপুনি ইয়াত পুনৰ 5 বছৰৰ বাবে বিনিয়োগ কৰিব পাৰে 15 বছৰৰ শেষত এই ধনৰাশি হ'ব 15 লাখ টকা এক কথাত 15 বছৰৰ শেষত 5 লাখ টকা বিনিয়োগত প্ৰায় 10,24,149 টকাৰ সুদ পাব আৰু আপোনাৰ মুঠ ধনৰাশি 15,24,149 টকা হ'ব গতিকে এনেকৈয়ে 5 লাখ টকা হৈ পৰিব 15 লাখ টকা এতিয়া জানো আহক ইয়াৰ সুতৰ হাৰ পোষ্ট অফিচৰ এইটোৱে FD আঁচনি ইয়াত বিভিন্ন ধৰণৰ অপশ্যন আছে যিয়ে বেলেগ বেলেগ সুতৰ হাৰ প্ৰদান কৰে তলত ইয়াৰ সবিশেষ কথা উল্লেখ কৰা হ'ল এবছৰ একাউণ্ট 6.9% বাৰ্ষিক সুদ 2 বছৰ একাউণ্ট 7.0% বাৰ্ষিক সুদ আৰু 3 বছৰ একাউণ্ট 7.1% বাৰ্ষিক সুদ 5 বছৰৰ একাউণ্ট 7.5% বাৰ্ষিক সুদ উল্লেখ কৰাৰ প্ৰয়োজন যে ইয়াত কিছুমান সাধাৰণ তথ্য প্ৰদান কৰা হৈছে অধিক জানিবলৈ আপুনি ওচৰৰ ডাকঘৰত গৈ ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ ছত্তীশগড়ত 20 জন মাওবাদীৰ আত্মসমৰ্পণ মুঠ মূৰৰ মূল্য আছিল 33 লাখ টকা লাল সন্ত্ৰাস ৰোধ কৰাত এক বৃহৎ সফলতা ছত্তীশগড় সুকমা জিলাত অস্ত্ৰসহ 20 গৰাকী মাওবাদী নেতাই আত্মসমৰ্পণ কৰে তেওঁলোকৰ মূৰত মুঠ মূল্য আছিল 33 লাখ টকা এই কথা বুধবাৰে আৰক্ষীয়ে অৱগত কৰে ছত্তীশগড়কে ধৰি বিভিন্ন ৰাজ্যত চলি থকা অভিযানৰ মাজতে মাওবাদীৰ আত্মসমৰ্পণক আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ বাবে এক বৃহৎ সফলতা হিচাপে দেখা গৈছে আৰক্ষীৰ সূত্ৰ অনুসৰি আজি 9 গৰাকী মহিলাসহ মুঠ 20 গৰাকী মাওবাদী নেতাই অস্ত্ৰসহ আৰক্ষী আৰু CRPF জোৱানৰ ওচৰত আত্মসমৰ্পণ কৰে প্ৰশাসনৰ তথ্য অনুসৰি আত্মসমৰ্পণ কৰা মাওবাদী দুজনৰ মূৰৰ মূল্য আছিল 8 লাখ টকা তেওঁলোক হ'ল শৰ্মিলা উৰ্ফে বিকাশ ভুইম যাৰ বয়স হৈছে 25 বছৰ আৰু তাতি কুচি উৰ্ফে প্ৰমিলা 20 বছৰ লগতে 54 বছৰীয়া মুছাকা হুটমা নামৰ আন এজন মাওবাদী নেতাৰ মূল্য আছিল প্ৰায় 5 লাখ টকা আৰু 4জন মাওবাদী নেতাৰ মূল্য আছিল 4 লাখ টকাকৈ ইয়াৰ উপৰিও কেইবাজনো মাওবাদীৰ মূৰৰ মূল্য আছিল 1 লাখ টকাকৈ আত্মসমৰ্পণ কৰা মাওবাদীসকলক মাওবাদী পূৰ্ণাবসন নীতিৰ অনুসৰি চাকৰি আৰু অন্যান্য বিভিন্ন সাহায্যৰ লগতে 50,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব বুলিও প্ৰশাসনে অৱগত কৰিছে প্ৰসংগক্ৰমে ছত্তীশগড় চৰকাৰে নক্সাৰ আত্মসমৰ্পণ আৰু ভুক্তভোগী পূৰ্ণাবাসন নীতি 2025ত কেইবাটাও পৰিৱৰ্তন কৰি মাওবাদীক অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰিবলৈ বাধ্য কৰাইছে য'ত আত্মসমৰ্পণ কৰা মাওবাদীসকলক পূৰ্ণাবসন চাকৰি আৰ্থিক পুৰস্কাৰ আৰু আইনী সুৰক্ষা প্ৰদান কৰা হয় নতুন পূৰ্ণাবসন নীতিয়ে মাওবাদী নেতাৰ পদবী অনুযায়ী সুবিধা প্ৰদান কৰে ৰাজ্যিক সমিতি আঞ্চলিক সমিতি কেন্দ্ৰীয় সমিতি পলিটো ব্যুৰোৰ সদস্যৰ দৰে উচ্চপদস্থ কেডাৰক 5 লাখ টকা এককালীন অনুদান প্ৰদান কৰা হয়
লঘু মেচিন গান লৈ আত্মসমৰ্পণ কৰাসকলেও পাব ৫ লাখ টকাৰ নগদ পুৰস্কাৰ যিবোৰ ক্ষেত্ৰত মাওবাদী ইউনিটৰ ৫০% সদস্যই একেলগে আত্মসমৰ্পণ কৰে তেনে ক্ষেত্ৰত পুৰস্কাৰ দুগুণ হ'ব এই পূৰ্ণবাৰ্ষণ পেকেজত চাকৰি আৰু শিশুৰ শিক্ষাৰ ক্ষেত্ৰতো সহায়ো অন্তৰ্ভুক্ত কৰা হৈছে